Hi guys, নমস্কাৰ and welcome to my YouTube channel again guys. So guys, আজি আমি বজাৰ কৰিবলৈ গৈ আছো আগৰ দৰে। কি কিনিবি? অলপ আলু কিনিব যাম। ৰুমত মানে আলু দালি নাই আৰু মানে কিনিব যাম আৰু। হয়। So guys, আমি একেলগে গৈ আছো। যাই না কি কৰি? Guys, মানে আমি খাম ন? বলক। এতিয়া নহয় অলপ পিছত গন্তি কৰিব নোৱাৰাকে মানুহটো গাইছ চব ভাল ওলাইছে, আপেল ওলাইছে, আঙুৰ ওলাইছে, কি লাগে আৰু। চ' গাইছ আমি বৰ্তমান এতিয়া শুকান মাছৰ জেগা খাবলৈ এনেই একটা গোন্ধ ওলাইছে, কিন্তু খাই টেষ্টি আছে বাৰু। চাওক এনেকা মই দুটো নিলো। ভাল লাগে ন? বস্তু তিয়াই থ'ব লাগে। আমাৰ লগতে চিন্তা কৰি আছে এতিয়া কি ল'ব। কাপোৰ চোৱাৰ নিচিনা শাক চব্জি বিচাৰি লাভ নাই আৰু। আলু কেনেকা ওটা কেজি? আলু কেজি 10 টকা দি আছে দেই, মানে অলপ 2 নম্বৰী হ'ব মালটো। ইমান ঘূৰিছো মানে এইকেইটা আলু পচন্দে হোৱা নাই। দাদা আলু পচন্দ হোৱা নাই নেকি? ৰে এইকেইটা আছে। এইটো ভাল হ'ব, বাছি লৈ এইটোকে। আমি আলু কেজি 15 টকা জেগাত লৈছো চব ইয়াত। আলুটো ভাল নহয়, আলু ভাল নহয় তাত। লৈ ল তোনৰ কাৰণে 5 টকা আলু কেজি। লৈ ল গোটেইখিনি কিমান দিবা? বজাৰ কৰি সন্ধিয়াই হৈ গ'ল, এতিয়ালৈকে আমাৰ বজাৰ কৰিয়ে হোৱা নাই। নিজৰ চিনাকি বোলে কম দামত লৈ লওক। বাকী মানে ফাঁকি। 1 কিলো জুখিলে 1.5 কেজি হ'ব। 1 কেজি জুখিলে 2 কেজি হ'ব। আপোনাৰ লাভ হ'বচোন, আমাৰ কি লাভ হ'ব? 1.5 কিলো বেছ লৈ যা লাষ্ট টাইম মানে বস্তু অলপ কম দামত পায় আৰু। দাদাৰ আজি মাৰ্কেট পুৰা ভাল, গান বজাই বিচাৰে। আজি মানে ভিডিঅ'টো এনেকুৱা আছিলে, মানে অলপ আং হ'ল আৰু। এতিয়া আমি বজাৰ পাতি কৰি ওলালো আৰু গৈ থাকোঁ ঘূৰা অলপ আগত যে আমি কাটা নিমকি ল'ম। মইতো এটা চেলেঞ্জ দিম, গৰম তেলত যদি হাত খুন্দিব পাৰ এইখিনি গোটেইখিনি লৈ যা তই। বিন্দু অলপ বেছিকে দি দে। কিমান দিলি? 20 টকা হ'ব। চাইনিজ লেংগুৱেজ। লাগে হ'ল না? লৈ ল। থেংক ইউ দাদাহঁত। চ' গাইছ আমি কাটা নিমকিবিলাক লৈ ল'লোঁ। এতিয়া মানে আমি ৰুমত যে খাম আৰু একেলগে। ভিডিঅ'টো ইমানেই আছিলে। দাদা বাবা নেক্সট এটা ভিডিঅ' লগ পাম গাইছ।